ফালে ঘূৰাবলৈ ইমান ভাল লাগে নহয় ইমান সপোন আছে ঘূৰাবলৈ মানে একেবাৰে কৰবীজনী টিউশ্যন কৰিবলৈ যাওঁ এই যে 1 বাজিল নহয় ইমান দেৰি হৈ গৈছে ন এতিয়া মোৰ দেৰিয়ে হ'ল পুলিচে আকৌ টীকাকৰণ কৰিব বুলি ভয়ে লাগিছে তই কি কৰি আছ এইজনী একেবাৰে আছে আৰু যা কৰবী কৰবী ক'ত গ'লা খুৰা ক'ত কৈছে ন বেছি ভাল লাগে ঘূৰাবলৈ ইমান ভাল লাগে নহয় ইমান সপোন আছে ঘূৰাবলৈ ভাইটি এই কি চাইছা তাই ভিতৰতে আছে যোৱা তাৰ ভিতৰতে আছে কৰবী স্যাৰ আহক আহক কি কৰি আছা স্যাৰ ইংৰাজী পঢ়ি আছো ইংৰাজী পঢ়িছা চাওঁ কি পঢ়িছা তোমাৰ আই লাভ ইউ বুলি লিখিছা আই লাভ ইউটো ক'ৰ পৰা আহিছে আই লাভ ইউটো চাইনাৰ পৰা আহিছে স্যাৰ কি কোৱা চাইনাৰ পৰা কিয় আহিছে কওকচোন মইতো নাজানো তুমি কোৱাচোন কিয় আহিছে চাইনাৰ বস্তুবিলাক যেনেকে গেৰেণ্টি নাই তেনেকে আই লাভ ইউ শব্দটোৰো গেৰেণ্টি নাই যদি ভাল হ'ল আৰু যদি বেয়া হয় জীৱনটোৱে বৰবাদ কৰবী স্যাৰ তুমি এতিয়া সেই 12 মাহৰ নামকেইটা কোৱাচোন মোক মই যে বুজাই কৈছিলো 12 মাহৰ নাম জানো স্যাৰ জানুৱাৰী ফেব্ৰুৱাৰী ৱেডনেছডে ভেলেণ্টাইন ডে আৰু কৰোণা ক'ভিড এই ভূমিকম্পটো লগাই নিদিলা কেলে তেতিয়া 12 মাহৰ গোটেইকেইটা নামেই হ'লহেঁতেন মাতিছিলা নেকি তাই নহয় গোটেইবোৰ পাৰিছে তাই পঢ়াত ভাল সলফলীয়াকৈ উত্তৰ দিছে নহয় মই ইমান ধুনীয়াকৈ তাইক বুজাইছো নহয় তাইক ক্লাছত এতিয়া 1 নম্বৰ ভাল বহুত ভাল মই ভালকৈ জানো আৰু নহয় এতিয়া তাই পৰীক্ষাটো পাতিলেই তাই ভালেই হৈ যাব আৰু মাষ্টৰ কয় ন ভাল পঢ়াত একদম ফালি দিয়ে বোলে তাই পঢ়া শিক্ষামন্ত্ৰীয়ে জানে আৰু কেতিয়া তাই মেট্ৰিক পৰীক্ষা পাতে নহয় জানো কৰবী হয় স্যাৰ বৰক মই চাহ বনাই তুমি বিজ্ঞানৰ বিষয়ে জানানে অলপ জানো স্যাৰ মই এটা প্ৰশ্ন সুধিম
আমাৰ শৰীৰৰ কোনটো অংগ নাথাকিলে আমি থাকিব নোৱাৰিম কোৱাচোন শৰীৰৰ আমাৰ মাথাটো ছাৰ প্ৰভু আমাৰ মাথাটো কি যে কৈছে ছাৰ অ' ছাৰ ছাৰ বা তুমি বৰ ভাল প্ৰশ্ন উত্তৰ দিছা দেই ইমান ধুনীয়া প্ৰশ্ন এটা মোৰ টোপনি আহি গৈছিলে জানা কোৱা চাহ লোৱা চাহ খোৱা মোক চাব নালাগে চাহ খোৱা খোৱা তুমি বুৰঞ্জী জানানে জানো ছাৰ জানো তেতিয়াহ'লে কোৱাচোন বাবৰ কোন আছিলে বাবৰ বাবৰ এই আমাৰ ঘৰৰ ওচৰতে দোকানখন দেখোন বাবৰে বৰ ধুনীয়া চুলি কাটে আপুনিও তাতেই যাব চুলি কাটিব মই গড তুমি যে কি কৈছা এইবোৰ নহয় তোমালোকক আৰু নোৱাৰিম দেই মই বাপৰে বাপ ভাগৰি গৈছোঁ জানা এইজনী মই নহয় যাওঁ লগত মই নোৱাৰোঁ আৰু সন্ধিয়া হ'ল নহয় তুমি ঘৰলৈ যোৱাগৈ যোৱা যোৱাগৈ